বস্তু দেই মনে মনে কেপিও খাও ন কি ফকতীয়া কথা কৈছ বে এইবিলাক উল্টা পুল্টা কথা কৈ নাথাকিবি কিন্তু দেই মোৰ আগত ক'ত দেখিলি তই মোক কেপি খোৱা হা তেনেহলে হাতত কি সেই পাকেট কচোন ক নাই মই সদায় নাখাং নহয় নাখাং মই আৰু কেতিয়াবা নিজৰ বুলি মাৰি দিম আৰু আপোনালোকে যদি মোৰ চেনেলত নিউকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ল'ব মোৰ 2K হ'বলৈ গৈ আছে আপোনালোকৰ সহযোগত যে সহায় কৰে মোৰ অনুৰোধ থাকিল আপোনালোকৰ ছাবস্ক্ৰাইবটো কৰি ল'ব সহায় কৰিব বুলি আশা ৰাখিছোঁ পলম নকৰি আমি ভিডিঅ'টো আগবাঢ়ি যাওঁ আহক ঐ আজিকালি বাইদেউহঁতৰ দামী মোবাইল ফোন ভিনদেউহঁতে মাৰি থাকে বন্ধন গোটৰ লোন আজিকালি বাইদেউহঁতৰ দামী মোবাইল ফোন ভিনদেউহঁতে মাৰি থাকে বন্ধন গোটৰ লোন পাতিব মন যায় বিয়া ভাবিলে লাগে কিবা হৈ যাব নে কি মোৰো ভিনিৰ নিচিনা বন্ধুসকল মই যদি এনেকে অকাই পকাই গান গাই থাকো নহয় তেনেহলে মোৰ ঘৰৰ মানুহে পাগল বুলি কয় আৰু মোৰ ওচৰলৈ নাহে আৰু সেই সুযোগতে সৰুকে চান্স এটা উলিয়াই মানে টিপিককে কেপিটো মাৰি দিং আৰু মুখখন মিঠা মিঠা লগাই দিং আৰু গতিকে অ কেপি ওলা আকৌ পকেটৰ পৰা ওলাই কিমান পকেটৰ ভিতৰত সোমাই থাকিবি ওলা বা ওলাই আহিলে বৰ ধুনীয়া বস্তু কিন্তু দেই এইটো দোকানত সাজ বিক্ৰী হয় কিন্তু মাক্কা নিজৰ বুলি কেপিটো কোনফালে ফালো এফালে ফালো সেইফালে ফালো কোনটো চুপ ফালি কেনে খাওঁ বাৰু আজি কিন্তু কিবা ভাল লগা নাই মাক্কা বা দাদা তইও কিন্তু বৰ আচৰিত বস্তু দেই মনে মনে কেপিও খাও ন কি ফকতীয়া কথা কৈছ বে এইবিলাক উল্টা পুল্টা কথা কৈ নাথাকিবি কিন্তু দেই মোৰ আগত ক'ত দেখিলি তই মোক কেপি খোৱা হা তেনেহলে হাতত কি সেই পাকেট কচোন ক নাই মই সদায় নাখাং নহয় নাখাং মই আৰু কেতিয়াবা নিজৰ বুলি মাৰি দিম আৰু মানে আৰু মই খালে জৰ্দা মিছ নকৰোঁ এই পাকেটটো থাকে যে মই এনেকে খাই দিম আৰু চাবি কিন্তু দেই তই আকৌ দেউতাক কেনেবাকে ক'লে কিন্তু তোৰ পিঠি বহল হৈ যাব হয় নেকি দেউতাক ক'ব নালাগে তেনেহলে 100 টকা এটা দে তেতিয়াহে নকম নহলে মই কৈ দিম তত নাই মোৰ পইচা নাই তোক যেতিয়া পাং তেতিয়া দি দিম দে তই কিন্তু নকবি কিন্তু দেই নাই সেইচব নাই মই এইবিলাক ধাৰ বাকী মই চিনি নাপাং আগতে পইচা তাৰ পিছত কাম যদিহে পইচা নিদিয় কৈ দিম ৰখ তোক দিয়াছো ঐ কেপি তই প্ৰথমে পলা যা তাৰ মানে তই মোক কবি আৰু ন মই কেপি খাং বুলি দেউতাক কৈ দিবি আৰু ন নিজৰ বুলি ক'ব লাগিব দেচোন দে তই ইমান ডাঙৰ কাম এটা কৰি আছ লুকাই কেপি খা সেইটো কথা মই কৈ নিদিম নে কৈ দিম তই যদি পইচা নিদিয় তাৰ মানে তই কবিয়ে পইচা নিদিলে মই কমে হয় নেকি ঠিক আছে যা কৈ দেখে যা দেউতাক ক না মাকে ক না কৈ দেখে যা কি বিশ্বাস কৰিব বে তোৰ লগত কি প্ৰমাণ আছে যে মই কেপি খাং বুলি তোৰ কি প্ৰমাণ আছে তই প্ৰমাণ দেখাবি তেতিয়াহে দেউতাই বিশ্বাস কৰিব যা কৈ দেখে যা হয় নেকি তাৰ মানে তোক প্ৰমাণ লাগে মোৰ নিচিনা ভণ্টি আৰু তই ক'ত পাবি তোৰ সকলোবোৰ কাম তই কেনেকে কেপি পাকেট উলিয়াইছিলি কেনেকে খাব লৈছিলি চব মই ভিডিঅ' কৰি থৈ দিছো দেউতাক দেখাই দিম কাম ফিনিছ অ মাক্কা তই এইবোৰ কি কথা কৈছ তোৰ ইমান বুদ্ধি ক'ৰ পৰা জন্ম হ'ল বে আবে দাদা তই ভাবিছ নেকি যে তোৰ ভণ্টি ইমান কম বুদ্ধিয়ক ছোৱালী তই নোৱাৰিবি এই ভনীয়েক যদি থকালৈকে তই একো এটা কাম ভালদৰে কৰিব নোৱাৰিবি সকলো মই খতম কৰি দিম এতিয়া তই গম পালি কেপি খাওঁতে মই দেখি পালো ভিডিঅ' কৰি মই দেউতাক দি দিম এতিয়া বাছ কাম ফিনিছ পইচা দে তেতিয়াহে নিদিম মাল দে তাৰপিছতহে কাম হ'ব দে পটাপট দে অ মাক্কা তেনেহলে দেখোন তোৰ নিচিনা ভণ্টি থকাতকৈ নথকাই ভাল বে আৰে দাদা সেই চব মই বুজি নাপাওঁ যদিহে বাচিবলৈ মন আছে তেনেহলে 100 টকা এটা দে যদিহে বাচিবলৈ মন নাই তেনেহলে নিদিবি সেইটো তোৰ কথা তই ডিচাইড কৰিবি তই কৰিবি যি কৰ আৰু ঐ ইয়াত ইমান হুলস্থুল কিয় অৰ্থনীৰ পৰা মই লক্ষ্য কৰি আছো মই কাণ পাতি আছো তহঁতকেইটা ইমান কাজিয়া লাগিছ কিয় কথাটো কচোন ক দেউতা কথা মানে ডেঞ্জাৰ আপোনাক কেনেকে কম মানে সেইটোৱে মানে মই মানে ক'ব পৰা নাই মানে হয় নেকি ক'ব পৰা নাই আৰু তোৰ মাতটো কিবা ল'ৰা মানুহৰ নিচিনা ওলাইছে যে মতা মানুহৰ নিচিনা ওলাইছে যে কিবা খালি নেকি তই হে দেউতা আপুনি এইবোৰ কি কথা কয়নো নাই খোৱা অলপ ডাঙৰ হৈছো নহয় মাতটো অলপ চেঞ্জ হৈছে দিয়ক পিছে কথাটো শুনিবনে নাই অ দেউতা চাব দেই ভণ্টিয়ে যিবিলাক কথা ক'ব নহয় এতিয়া সেইবিলাক চব মিছা কথা আপুনি বিশ্বাস কৰি নল'ব দেই হয় নেকি হ'ব দে মই প্ৰমাণ নথকাকৈ একো কথাই বিশ্বাস নকৰো দে ক কথাটো কি ক শুনক দেউতা তাৰ মানে মই সিফালে গৈ আছিলো এই দাদাই মানে ভিতৰত কিবা কিবি কৰি আছিলে মই পটককে চালো যে দাদাই মানে পুৰা কেপি ফালি আছে খাবৰ কাৰণে আৰু ভাবিলো যে ই কেপি খায় আৰু আপোনালোকে নজনাকৈ কেপি মনে খাই থাকে সেইকাৰণে মানে সৰুকে ভিডিঅ' এটা কৰিলো আৰু আপোনাক কম বুলি ভাবিলো এতিয়া কওকচোন আপুনি বিশ্বাস কৰিবেনে নকৰে যদিহে বিশ্বাস নকৰে ভিডিঅ'টো চাই লওক কেপি খোৱা ভিডিঅ'টো হয় নেকি চানি
তই কচোন কথাষাৰ সঁচাই নেকি অ' তাৰ মানে দেউতা কেতিয়াবা কেতিয়াবা খোৱা হয় কিন্তু মই ৰেগুলাৰ নাখাওঁ আৰু কেপি খালে মানে সেই জৰ্দাখিনি দিও নাখাওঁ মানে দেউতা আজিৰ পৰা নাখাং দে বা ল'ৰা তই মানে মনে মনে ইমান বেয়া বস্তু খাই আছ হা ইমান বেয়া বস্তু খাই আছ তই জান কেপি কিমান বেয়া বস্তু তই সঁচাকে খাই আছ তাৰমানে ন তোক মই শাস্তি এটা দিবই লাগিব দেউতা দেউতা ডাঙৰ শাস্তি নিদিব কি শাস্তি দিবনো শুন তেনেহলে তোৰ শাস্তিটো অলপ বেলেগ ধৰণৰ হ'ব তই ইমান ডাঙৰ বেয়া কাম এটা কৰি আছ গতিকে তই এইবাৰ বিহুত চোলা পেন নেপাৱ আৰু এই বেয়া কামটো ধৰা পেলালে তোৰ ভণ্টিয়ে গতিকে তোৰ ভাগৰ চোলা পেনখিনি মই ভণ্টিক দি দিম তই চিন্তা কৰিব নালাগে ইমান বেয়া বস্তু খাই আছ যেতিয়া এনেওতো চোলা পেন নহলেও চলি যাব গতিকে তোৰ বিহুত এইবাৰ চোলা পেন নাই অ দাদা তাৰ মানে মই বিহুত দুযোৰ চোলা পেন পাম ইয়াহু চালা হাৰামি তই মোক বৰবাদ কৰি দিলি হা তই মোক বৰবাদ কৰি দিলি ৰহ তোক মই চাই ল'ম তোক যা ময়ো চাই ল'ম নহয় তোক তই কি চা মই দেখিম নহয় মাক্কা নিজৰ বুলি এবাৰ বিহুত দুযোৰ চোলা পেন বাহ আজি কিন্তু বৰ ভাল দিন এটা আহিল দেই মাক্কা জানতো তোমাক আজি মই বহুত দিনৰ মূৰত লগ পাইছো কিন্তু দেই আৰে ভুনজনী ময়োতো তোমাক বহুত দিনৰ মূৰত লগ পাইছো কথা সিমানে পিছে আজি প্লানিং কি আছে বলা নহলে হোটেলতে ভালদৰে বহি কিবা খাওঁগৈ নেখাও নেকি ঘৰত খাই আহিছো হয় নেকি বা চানীহঁতৰ ভণ্টিৰ মানে বয়ফ্ৰেণ্ড আছে আৰু মই এই কথাটো চানীক ক'বই লাগিব ৰখ ফোন কৰো ৰখ হেল্ল' চানী তই ক'ত আছ মই ঘৰতে আছো হয় নেকি কথা এটা হ'ল নহয় বুজিছ তোৰ ভণ্টিক আজি মই বেলেগ এটা ল'ৰাৰ লগত পুৰা বহি আড্ডা পাতি থকা দেখিছো সম্ভৱতঃ বয়ফ্ৰেণ্ড কিন্তু কেছটো মানে অলপ উল্টা পুল্টা দেখিছো জানো বে সি তাৰ বয়ফ্ৰেণ্ড আছে বুলি তই গম পাৱ নেকি বে আৰে নাই গম নাপাওঁ নহয় তই দেখিছ নেকি বে আবে মোৰ আগতে বহি আছে মই পাছত আছো তোক মই লোকেশ্যনটো পঠাই দিছো তই পটা আহি যা হা তই কথাটো সোনকালে পঠা ঠিক আছে বা ইমান সৰু ল'ৰা প্ৰেম ৰহ তহঁতৰ আজি মই অৱস্থা কি কৰিছো চাই থাক শুনজনী যাওঁ নহলে বলা জানটো কথা পাতি ভাল লাগিছে নেযাও নেকি হোটেলত ইয়াতে বহু অকনমান কথা পাতো তাৰপিছত যামগে হয় নেকি হ'ব দিয়া তেনেহলে দেখিলি চানী তোৰ ভণ্টিৰ প্ৰেম চা তই প্ৰেমত পৰা নাই আজিলৈকে তোৰ ভণ্টিয়ে প্ৰেমত পৰিছে কথাটো কিন্তু ভাল হোৱা নাই দেই ইমান সৰুতে প্ৰেম কৰিলে কি হ'ব বে তই কিবা এটা কৰিব লাগিব য়েছ তই চিন্তা নকৰিবি বে মই তাৰ প্ৰতিশোধ ল'ম সি মোক সিদিনা কেপি খোৱা কথাটো মোৰ দেউতাক কৈ দিছিলে আৰু দেউতাই মোক শাস্তি দিছে এতিয়া মই ইয়াৰ প্ৰতিশোধ ল'ম তই মুঠতে ভিডিঅ' কৰ ঠিক আছে অলপ পাছত আহিল পিছে জানতো তুমি কোৱাচোন তোমাৰ ঘৰত গম পায় নে নাপায় কথাটো নাই শুনজনী মোক যদি ঘৰত গম পাই নহয় পিঠি বহল কৰি দিব গতিকে কথাটো চিক্ৰেট হয় তুমি ঠিকে কৈছা মোৰো একেই কণ্ডিশ্যন মোক যদি দেখি পায় নহয় কোনোবাই তেনেহ'লে মোকো মানে কিমান মাৰিব গতিকে ইয়াত আকৌ বেছি দেৰি ৰৈ নাথাকো বলা ঘৰলৈ যাওঁগে বলা বলা মাক্কা আজি তই ক'ত বাচিবি বল ঘৰলে বল বল আজিকালি ভণ্টিহঁতৰ ডাঙৰ কাম ককাক বিলাকক পিছ পেলাই কয় প্ৰেমত পৰিছাং বন্ধুসকল সিদিনা মোক ভণ্টিয়ে কেপি খোৱাৰ কাৰণে দেউতাক কৈ দিছিলে আজি মই তাৰ প্ৰতিশোধ লৈ আছো চাই থাকক আপোনালোকে বা দাদা আজিনো কিয় অকলে মাটিত বহি আছো কিয় চকীত বহা নাই ভণ্টি হেঁচৰ বাদ দে না তোক মই এটা ভাল গান এটা গাম দে আজি তই শুনিবিচোন দেই হয় নেকি দে গাচোন গা আজিকালি ভণ্টিহঁতৰ ডাঙৰ কাম ককাক বিলাকক পিছ পেলাই কয় প্ৰেমত পৰিছাং ভণ্টি গানটো তোৰ কেনেকুৱা লাগিছে গানটো ভাল লাগিছে কিন্তু তই কিয় গালি এনেকে ছোৱালী ভগৱানে যি কৰে ঠিকেই কৰে চালা তোৰ ইমান সাহস হ'ল তোৰ ইমান সাহস হ'ল এই ককাকডাল থাকোতে তই মানে ইমান ডাঙৰ কাম কৰিব পৰা হলি মানে দাদা তই কি কব বিচাৰিছ মই ঠিক বুজা নাই হয় নেকি বুজিও নুবুজাৰ ভাও ধৰিলে ক'তনো বুজি পাবি মানে দাদা মানে এই তোৰ ককাকডাল চানী নামৰ ককাকডাল থৰকে আছো বুঢ়া হৈ এতিয়া মৰি যাম প্ৰেমত পৰা নাই আজিলৈকে তই অকণমানি ছোৱালীজনী কিহে পাইছিলে প্ৰেমত পৰিবলৈ তোক যদি এই কথাটো মই দেউতাক কৈ দিম এতিয়া তোৰ কি অৱস্থা হ'ব কচোন ক দাদা নকবি না দেউতাক নকবি না মই তোক সাজি কৈছো নকবি না বাহ এতিয়া কান্দি লাভ নাই বে সিদিনা তই যিটো কথা দেউতাক কৈ দিছিলি মোৰ কেপি খোৱা কথাটো তেতিয়া তই অলপ ভাবি চাব লাগিছিলে এতিয়া মই তোৰ প্ৰতিশোধ ল'মেই সিদিনা যদি তই মোক বচাই দিয়া হলে আজি তোক মই বচাই দিলোহেঁতেন তইতো সিদিনা মোক নবচালি গতিকে মই দেউতাক কমেই দাদা প্লিজ নকবি না নো ৱে মই কমেই ইমান সৰুতে প্ৰেমত পৰ কম মানে কমেই
এই কিহৰ ইমান হুলস্থুল কি কমে 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 মানে দেউতা ভণ্টিয়ে মানে প্ৰেমত পৰিছে এই বেলেগ ল'ৰাৰ লগত পুৰা ঘূৰি ফুৰে নহয় দেখিছো মই আজি ভিডিঅ' কৰি আনিছো পুৰা কথা পাতি আছে আপুনি এতিয়া বিচাৰ কৰক কি কয় কৰক আৰু কি তই প্ৰেমত পৰিছ তোৰ ককায়েকডাল আছে ককায়েকডালে প্ৰেমত পৰা নাই তই ইমান সৰুতে প্ৰেমত পৰিছ তোৰ ব্যৱস্থাটো মই লৈ আছো ৰখ মোৰ অলপ কাম পৰি আছে সেইখিনি কৰি লওঁ তাৰপিছত তোৰ শাস্তি বেলেগ ধৰণে দিম তই ওলাই যাবলৈ নেপা আৰু এটা কথা তোৰ বিহুত চোলা পেণ্ট বন্ধ মই তোক একো কাপোৰ নিদিওঁ দেউতা তেনেকুৱা নকৰিব প্লিজ দেউতা নকৰিব তেনেকুৱা নকৰিব তোৰ ব্যৱস্থা মই বেলেগ ধৰণে কৰি আছো তই ঘৰৰ পৰা ওলাই যাব নাপাৱ আজিৰ পৰা কেনেকুৱা লাগিছে ভণ্টি এতিয়া হাঁহিছ মইহে জানো মোৰ কেনেকুৱা লাগিছে কিমান দুখ লাগিছে হাঁহিছ হে ভণ্টি দুখ কৰি লাভ নাই বুজিছ কেতিয়াবা হৈ যায় ভাগ্য বেয়া থাকিলে হৈ যায় সিদিনা মোৰো এনেকুৱাই হৈছিলে মোৰো দুখ লাগিছিলে যিদিনা তই মোৰ সকলো কথা দেউতাক কৈ দিছিলি এতিয়াতো একো উপায় নাই সিদিনা তোৰো পুৰা ফূৰ্তি লাগিছিলে গতিকে আজিও মোৰ ফূৰ্তি লাগিছে গতিকে পাছলৈ সাৱধান হৈ চলিবি বাই বাই বৰবাদ মই ৰাম আকৰি ছোৱালী হয় মই নিজে সকলো বৰবাদ কৰি ললো এতিয়া মোৰ কি হব বিহু চোলা পেনো হেৰুৱালো ইফালে মোৰ জানটোকো হেৰুৱাম